নমস্কাৰ, মই মৃগাংকৰ মোহন দত্ত। আপুনি চাবলৈ আৰম্ভ কৰিছে MMD ফ'কাছ। এটা বিশেষ খবৰ দিম। অসমক দ্বিখণ্ডিত কৰাৰ প্লেনিং কৰা হৈছে। অসমক দ্বিখণ্ডিত কৰিবৰ বাবে ৰণকৌশল তৈয়াৰ কৰা হৈছে আৰু এই ৰণকৌশল তৈয়াৰ কৰা হৈছে BTCত। BTC নহয়, BTR। এইবাৰ BTR হ'ব, কাৰণ BTR হোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি বাধা আছিলে বুলি বহুতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। হাগ্ৰামা মহিলাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে। কি কৰি আছে? পিতবি, কি খবৰ? ভাল আছে? আছোঁ, ভালে আছোঁ। কি কৰি আছা? BTC এটা ইলেকশ্যনৰ নিউজ কৰিব লৈছোঁ। হয় নেকি? কি ইলেকশ্যন? 2010 চনৰ আপোনালোকৰ BTC BTR চুক্তি, বড়োলেণ্ড, পৃথক বড়োলেণ্ড। কালি আপুনি প্ৰেছ মিট দিছিলেতো? যোৱাকালি প্ৰেছ মিট দিছিলোঁ এটা। নিৰ্বাচনত অৱতীৰ্ণ হ'ম নহয় মই এইবাৰ। সেইটো জানো, ইণ্ডিপেণ্ডেণ্টলি খেলিম আৰু। ধন্যবাদ, আশীৰ্বাদ কৰিব। মই আহিছিলোঁ কি কয় দিছপুৰলৈকে। মই এতিয়া গৈ আছোঁ মানে কি কয় উলুবাৰীলৈকে। আপোনাক দেখি মই ৰৈ দিলোঁ ইয়াতে আৰু। এটা ওৱান টাৰ্ণ হ'ব নেকি? বোলক আহক, গাড়ীত আহক, কথা পাতিম। চাহ কাপো খাম। আহক, গাড়ীত আহক, একেলগে গাড়ীত কথা পাতিম। মানে এই বিষয়টোৰ ওপৰত দিবচোন, মোৰ কাৰণে খুব প্ৰয়োজনীয়। মানে মহিলাই কি হ'ল, বড়ো অবড়ো, এই বিষয়টো সম্পৰ্কে লাগিছিলে মানে অলপ। চিয়'ৰ, আহক, গাড়ীত আহক। ঠিক আছে, আহক, গাড়ীত আহক, কথা পাতিম। এতিয়া পিতবি আছে, কিছু কথা পাতিম। মই তাত চিধাকৈ প্ৰশ্ন সোধোঁ জানে, কাৰণ তেলমৰা স্বভাৱ মোৰ সাংবাদিকতাত নাই। অন্ততঃ চিধাকৈ সুধিম, UPPLৰ পৰা টিকট বিচাৰিলে নাপালে, সেইকাৰণে BPF-লৈ আহিলে। BPF-ৰ পৰা টিকট বিচাৰিলে নাপালে, সেইকাৰণে নিৰ্দলীয়কৈ উঠিলে। বহুতে আপোনাক কম্প্ৰমাইজ কৰিবলৈ আপুনি উঠিছে বুলি কৈছে। বহুতে ভাবিছে যে পিতবিয়ে টকা অলপ গোটাবৰ কাৰণে নমিনেশ্যন কেঞ্চেল কৰিব, গতিকে পিতবিয়ে সেইবাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ভয় খুৱাইছে যাতে UPPL বা BPF-ৰ পৰা 2 পইচা কাৰোবাৰ কেণ্ডিডেটৰ পৰা তেওঁ ল'ব পাৰে। এটা কথা সঁচা কথা হয় নহয়, মানুহৰ পৰা তেওঁলোকে আঁচনিও আনিব নোৱাৰিলে, কেন্দ্ৰৰ পৰা আনিব নোৱাৰিলে, অন্যহাতেদি এটাই তেওঁলোকে পাৰিছে, সেইটো হৈছে অবড়ো লোকসকলক কেৱল মাত্ৰ মানে গিনিপিগ শব্দটো মই গিনিপিগ বুলি ক'লে বেয়া হ'ব, কিন্তু তেওঁলোকক ব্যৱহাৰ কৰিছে ভোটৰ স্বাৰ্থত আৰু কৈছে যে আমি কেতিয়াও বড়োলেণ্ড বা বিভাজন আমি কেতিয়াও নিবিচাৰোঁ, তাৰ কাৰণে আমি BTR চুক্তি কৰিছোঁ। কিন্তু BTR চুক্তিৰ নাম তেওঁলোকে দি আজিৰ দিনলৈকে তেওঁলোকে BTC বুলি তেওঁলোকে নিজৰ যি চৰকাৰী অফিচ বা তেওঁলোকৰ চৰকাৰৰ যি পেড, সেই পেডত ব্যৱহাৰ কৰিছে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আপুনি এইটো কথাই ক'ব বিচাৰিছে যে গোপনে 2010 চনৰ পৰা আজিলৈকে বড়োলেণ্ডৰ বাবে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ পঠিয়াইছে যে কেন্দ্ৰীয় চৰকাৰে যদি কেনেবাকৈ এপ্ৰুভ কৰে তেতিয়াহ'লে অসম দ্বিখণ্ডিত হ'ব। আপোনাৰ ভয় সেইটোৱে। BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন হ'ল, কিন্তু প্ৰমোদ বড়োৱে কিন্তু আজিৰ দিনত BTR লিখিবলৈ সক্ষম হোৱা নাই। আজি প্ৰমোদ বড়োৱে তেওঁৰ লিখিবলগীয়া হয়। য়েছ, প্ৰমোদ বড়োৱে অফিচিয়েলি নিজৰ চিনাকি আই কাৰ্ড, তেওঁৰ পেড, তেখেতসকলৰ অফিচিয়েল লেটাৰ, ডেজিগনেশ্যন চবতে তেওঁ অফিচিয়েলি চিফ অফ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বুলিহে লিখে। আকৌ যিখন অফিচ আছে সেইখনক BTC ছেক্ৰেটাৰিয়েট বুলিহে কৈ আছে। আকৌ যিখন বিধানসভা আছে সেইখনক আকৌ বড়োলেণ্ড লেজিছলেটিভ এছেম্বলি বুলিহে কৈ আছে, বা BTC লেজিছলেটিভ এছেম্বলি বুলি যি অফিচিয়েলি সেইখনে আছে। BTR কৰিবলৈ সক্ষম হোৱা নাই, হ'ব লাগিছিলে BTR। MCLA বিলাক এতিয়া MCLA আছে, হ'ব লাগে MRLA। BTR যিটো হ'ল BTCত আছিল মেম্বাৰ অফ কাউন্সিল লেজিছলেটিভ এছেম্বলি, MCLA যিটো BTC। এতিয়া BTR হ'ব লাগে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, আৰু মেম্বাৰবিলাকৰ নাম হ'ব লাগে মেম্বাৰ অফ ৰিজনেল লেজিছলেটিভ এছেম্বলি। হৈ গ'ল কি MCLA সলনি এতিয়াও কাউন্সিলে হৈ আছে। হাগ্ৰামাই আইনখন পাছ কৰিছে, প্ৰস্তাৱখন গৃহীত কৰিছে বড়োলেণ্ড লাগে বুলি। প্ৰমোদ বড়োৱে ৰাজপথ ঘাইপথত অসম দ্বিখণ্ডিত কৰিব লাগে বুলি কয়, কিন্তু আকৌ চৰকাৰ আৰু বিৰোধী মিলি একে মুদ্ৰাৰ ইপিঠি হিচাপে এই আইনখনক কিন্তু বলবৎ কৰি ৰাখিছে। বড়ো অবড়োৰ মাজত বিভাজন কৰা যিটো প্ৰক্ৰিয়া আছিলে সেয়া শেষ কৰিলে, BTR চুক্তি হ'ল বুলি ক'লে। এতিয়াও তেওঁলোকে আপুনি অভিযোগ কৰিছে যে BTC তেওঁলোকে লিখে, কিয় BTR নিলিখে? কিন্তু ইয়াৰ BTR নিলিখা মূল কাৰণটো কি? এই আইনখন 2010 চনৰ 8 ফেব্ৰুৱাৰীত এই আইনখন গৃহীত হৈছিল। এই আইনখনৰ প্ৰভাৱ কি হ'ব পাৰে? যে প্ৰমোদ বড়ো ডাঙৰীয়াই BTRৰ ঠাইত BTC এইকাৰণে লিখিবলৈ বাধ্য, কাৰণ BTC সুকীয়া বড়ো ৰাজ্যলৈকে মানে ডাইৰেক্টলি আপগ্ৰেড কৰা হ'ব আৰু সুকীয়া বড়ো ৰাজ্য ছেপাৰেট ষ্টেট হিচাপে ক্ৰিয়েট কৰা হ'ব বুলি অলৰেডি প্ৰস্তাৱখন BTCৰ বিধানসভাত অলৰেডি গৃহীত হৈ আছে। আইনৰূপে গৃহীত হৈ গ'ল, প্ৰস্তাৱখন গৃহীত হৈ গ'ল, আইনৰূপে এতিয়াও বলবৎ হৈ আছে। আইনীভাৱে সেই প্ৰস্তাৱখনক প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়ালৈকে বাতিল কৰা নাই। প্ৰস্তাৱ হিচাপে গ্ৰহণ কৰা হ'ল, ইউনানিমাছলি পাছ হ'ল, গৃহীত হ'ল, সৰ্বসন্মতিৰে তাক বলবৎ কৰা হ'ল। কিন্তু আজিলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই 3 বছৰ হৈ গ'ল BTR চুক্তি বা
তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱা তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱা স্বত্তেও কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই আজিলৈকে 3 বছৰত UPPLৰ চৰকাৰ ৰাজগদিত বহি থাকিলে কিন্তু তেওঁ এই হাগ্ৰামা মহিলাৰীৰ এই কলা আইন বা কলা যিখন প্ৰস্তাৱ এইখনক কিন্তু বাতিল নকৰিলে। এইখনৰ কাৰণে BTADত বা BTCত থকা যিখিনি ব্যক্তি বা জনসাধাৰণৰ এই সকলৰ কেনেধৰণৰ অসুবিধা হ'ব পাৰে? মেইন পইণ্টটো অসুবিধা মানে এইবোৰ অসুবিধাৰ কাৰণে এইটো নহয় দেই পৃথ্বীৰাজ, আপুনি MP উঠাৰ কাৰণে আপোনাৰ ইণ্টাৰভিউ ল'ম তেনেকুৱা ধৰণৰ নহয়। এই চুক্তিখনৰ কাৰণে BTCৰ জনতাৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে সেই বিষয়টো আপুনি কওক। মোৰ সকলোতকৈ এইটোৱেই দুখ লাগিছে যদি অধিকাৰ যি সময়ত হাগ্ৰামা মহিলাৰীয়ে নন বড়ো বা জনজাতীয় লোকসকলৰ পৰা ভোট লাভ কৰিবৰ কাৰণে বড়োলেণ্ড হ'বলৈ নিদিওঁ, বড়োলেণ্ড ৰাজ্য কেতিয়াও নহ'ব, হাগ্ৰামা মহিলাৰী জীয়াই থকালৈকে বড়োলেণ্ড কেতিয়াও গঠন নহ'ব, এইবিলাক বেবেৰিবাং বকি তেওঁ নন বড়ো ৰাইজৰ চেণ্টিমেণ্ট জিকিবৰ কাৰণে আৰু নন বড়ো ৰাইজক মানে কেঁচা সামগ্ৰী বা আপুনি ক'ব গ'লে ইউজ এণ্ড থ্ৰ' বা ট্ৰাম্প কাৰ্ড পলিচি লৈ পিনে নন বড়োবিলাকক ইউজ কৰিলে। কিন্তু তেওঁৱেই প্ৰমোদ বড়োক গালি দিছিলে যে প্ৰমোদ বড়োই ৰাস্তাই ঘাটে ঘাইপথে ৰাজপথে ৰেলপথে মানে ডিভাইড আছাম 50-50 অসমক টুকুৰা টুকুৰ কৰি দিম বুলি কৈছিলে বুলি হাগ্ৰামা মহিলাৰীয়েও প্ৰমোদ বড়োক সমালোচনা কৰিছিলে। কিন্তু সেইগৰাকী হাগ্ৰামা মহিলাৰী 2010 চনতে আকৌ গোপনীয়ভাৱে কোনো ব্যক্তিয়ে গম নোপোৱা কৰি গোপনীয়ভাৱে তেওঁ সৰ্বসন্মতিৰে বড়োলেণ্ডখনৰ যি সুকীয়া ৰাজ্য হ'ব লাগে তাক প্ৰস্তাৱখনক চৰকাৰীভাৱে বিধানসভাত গৃহীত। আপুনি যে আজি যে ফাদিল কৰিছে এই বিষয়টো অসমৰ বৌদ্ধিক সমাজ, বুদ্ধিজীৱীসকলে বা সংবাদ মাধ্যম, দল সংগঠন, জাতীয়তাবাদী যিসকল দল সংগঠন আছিলে, সদৌ অসম ছাত্ৰ সন্থাকে আদিকে ধৰি বিভিন্ন দল সংগঠন আছে, তেওঁলোকে জানিও কি নজনা ভৰ ধৰিলে নেকি? নৱশৰণীয়া ক'ত গ'ল? নৱশৰণীয়াটো 10 বছৰ অবৰো নামতে ৰাজনীতি কৰিলে। অসমৰ যিমান জনসংখ্যা 3.5 কোটি, সেই 3.5 কোটি জনসংখ্যাৰ ক'ব গ'লে অনুপাতে 11% বড়োলেণ্ডত বসবাস কৰা লোকসকল আছে, এপ্ৰক্স 10.something%, ৰাউণ্ড ফিগাৰ 11%। কিন্তু আজিৰ দিনত অসমৰ যি বাজেট, সেই প্লান ফাণ্ড হিচাপে অসমৰ যিখিনি বাজেটৰ অনুপাতত BTCত যিটোৱে 10 বা 11% জনসংখ্যা আছে, সেই হিচাপে BTCও অসমৰ 10 বা 11% বাজেট পাব লাগে। BTCয়ে অসমত যদি 1 লাখ কোটি টকাৰ বাজেট হয় তেতিয়াহ'লে BTCয়ে পাব লাগে আপোনাৰ 11,000 কোটি টকা। মই আপোনাক ফিগাৰটো কৈছোঁ, কিন্তু সেইটো নহয়। আজিৰ দিনত BTCয়ে কেৱল লাভ কৰি আছে SOPDত 700 বা 800 কোটি টকা। এতিয়া এইটো হয় যে অবড়ো লোকসকলক কেৱল মাত্ৰ ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদিহে যুদ্ধ বিদ্ৰোহৰ কথা আহে তেতিয়াহ'লে হাতত বন্দুক তুলি ল'বৰ কাৰণে নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকক উৎসাহ দিব লাগে বা তেওঁলোকৰ মাইণ্ডত সোমাই দিব লাগে যে সন্ত্ৰাসবাদৰ পন্থা লোৱা হয়নে, আৰু যদি নহয় তেতিয়াহ'লে আমাক ভোট দিয়ক, আমি ভিতৰুৱাকৈ কাম চলাই যাওঁ, এনেকুৱা ধৰণৰ এটা পন্থা চলি আছে। এপছুৱে কি কৰিলে? এপছুক যি সময়ত হাগ্ৰামা মহিলাৰীয়ে ইমান বেয়া গালি দিলে যে এপছুৱে বড়োলেণ্ড বিচাৰে, এপছুৱে মানে অসমখনক টুকুৰা টুকুৰ কৰিব বিচাৰিছে, সেইকাৰণে ৰাইজে হাগ্ৰামা মহিলাৰীক ভোট দিব লাগে বুলি কৈছিলে। সেই সময়তো কিন্তু এপছুৱে ইচ্ছা কৰিলে প্ৰত্যুত্তৰ দিব পাৰিলে হয় যে হাগ্ৰামা মহিলাৰীয়ে এইখন প্ৰস্তাৱ গৃহীত কৰিছে, আমি কৰা নাই। কিন্তু এপছু চকু মুদা কুলিৰ ভাও জুৰি তেওঁ হাগ্ৰামা মহিলাৰী এতিয়া তেওঁলোকে জ্ঞাত আছিলে নে নাছিলে মই ক'ব নোৱাৰোঁ। কিন্তু এটা কথা, 2010 চনত মই ক্লাছ 6 পাছ কৰি ক্লাছ 7ত পঢ়া ষ্টুডেণ্ট আছিলোঁ। তো গতিকে মই এই আইনখনৰ বিষয়ে বা প্ৰস্তাৱখনৰ বিষয়ে বহুত পিছতহে গম পাইছোঁ। তো তেওঁলোকে চকু মুদা কুলিৰ ভাও জুৰি কিয় আছিলে মই এইটো ক'ব নোৱাৰোঁ। জানিছিলে যদি কিয় চুপ আছিলে, আৰু জনা নাই যদি কেলেই জানিব পৰা নাছিলে, এইটো মোৰ কাৰণে এটা প্ৰশ্নবোধক চিহ্ন। মানে পৰ্যবেক্ষণ কৰি তেওঁলোকে মানে বিবেচনা কৰিব লাগে। মই অজ্ঞাত, মোৰ মতে 2024 চনৰ যিটো লোকসভা নিৰ্বাচন যিয়ে আহি আছে, 24 লোকসভা নিৰ্বাচনত আটাইতকৈ কম বয়সীয়া কেণ্ডিডেট আপুনি নেকি? 26 বছৰ বয়সত MP প্ৰাৰ্থী, মষ্ট পচিবলি পেনেলৰ সম্ভাৱ্য প্ৰাৰ্থী আছিলে। মষ্ট পচিবলি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও মোক পেনেল লিষ্টত তেখেতে ঘোষণা কৰিছিলে মোৰ নাম অফিচিয়েলি প্ৰেছ মিডিয়া পাব্লিকক অফিচিয়েল লেটাৰৰ জৰিয়তে জনাইছিলে। তাতে খাম্পা বৰগোহাঞিৰ নাম আছিলে আৰু মোৰ নাম আছিলে। তো তেওঁলোকে ইমান বিজ্ঞ নেতা, তাৰ লগত মোৰ 26 বছৰীয়া যুৱকজনৰো নাম দিছে। তো তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা মানে সৰ্বকনিষ্ঠ প্ৰাৰ্থী নেকি? তেতিয়াহ'লে ডেফিনেটলি মই মানে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সৰ্বকনিষ্ঠ প্ৰাৰ্থী হ'ম। মূল বিষয়টো কি? বাৰে বাৰে অবড়ো লোকসকলক মানে প্ৰতাৰণা কৰা হৈছে, মানে বড়োলেণ্ড হ'বই এইখন আইনৰ কাৰণে BTCৰ সলনি BTR লিখিব পৰা নাই। মানে অবড়ো লোকসকল হাতৰ মলি, অবড়ো লোকসকলক মানে তেওঁলোকৰ কোনো স্বাধীনতা নাই, তেওঁলোক সদায় মানে অনিশ্চয়তা
অনিশ্চিত এটা ভৱিষ্যতত থাকিব লাগিব। চাওক মানে এনেকুৱা টাইপৰ এবিএমছই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে বড়ো অৱৰোধ লৈ। চাওক এতিয়া এবিএমছই এই আইনখনৰ বিষয়ে নাজানিলে। চাওক মানে এনেকুৱা হ'ল আজিৰ দিনত 10 বছৰ নৱভৰণীয়া দিল্লীত থাকিলে অবৰ বুলি কয়, কিন্তু এই প্ৰস্তাৱখনৰ বিষয়ে বা বড়োলেণ্ড ৰাজ্য সুকীয়াভাৱে গঠন নহ'ব বুলি যি চৰকাৰী প্ৰস্তাৱ গৃহীত কৰা হৈছিলে বিধানসভাত BTC, নৱশৰণীয়াই কিন্তু এদিনো 10 বছৰত ইয়াৰ বিষয়ে মাত নামাতিলে। হয়তো তেওঁ জানিও নিশ্চুপ হৈ থাকিছিলে আৰু হয়তো জানিবলৈ তেওঁ অপাৰক আছিল। আপুনি কি কৰিব একদম চিধাকে সুধিছোঁ, যদি আজিৰ দিনটোত মই ধৰি ললোঁ আপুনি কোকৰাঝাৰ MP হিচাপে আপুনি নিৰ্বাচিত হৈছে, নিৰ্বাচিত যদি হৈছে আপুনি কি কৰিব? এই আইনখন কোকৰাঝাৰৰ উন্নতি, লোকসভাৰ উন্নতি হয় আপুনি পাৰিব কৰিব? 26 বছৰ বয়সত আপোনাৰ সেইটো দখল থাকিব নাই? গোটেইখিনি মানে বড়ো স্বাৰ্থৰ কাৰণে আপুনি যাব বা অবড়ো স্বাৰ্থৰ কাৰণে আপুনি যাব, জাতি জনগোষ্ঠীৰ স্বাৰ্থৰ কাৰণে আপুনি মানে MP হ'ব। মই চিধা কথা কওঁ, আপুনি মোক বেয়া নাপাব, কাৰণ মোৰ সাংবাদিকতাই তৈল্যমণ্ডনৰ কথা নকয়। আপুনি যে 26 বছৰ বয়সত MP কাৰণে আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী বা প্ৰাৰ্থিত্ব আগবঢ়াব বা মনোনয়ন পত্ৰ আপুনি দাখিল কৰিব, আপুনি কি কাৰণে কৰিব? চাওক মই আপোনাৰ ইছ্যুসমূহ কি কেৱল মাত্ৰ বড়ো নাই মই এইটোতো এটা আপুনি যিটো ক'লে ফাদিল কৰিছে, মিথ্যাচাৰ এটা আপুনি ফাদিল কৰিছে, কিন্তু আপুনি কৰিব কি? এতিয়া একদম চিধাকে প্ৰশ্ন কৰিম, মই আপোনাক জানো যে আপুনি বাকপটু, হয়, কিন্তু মোৰ আপোনাৰ ওপৰত এইটো সন্দেহ, যদিহে আপুনি MP জিকে, হয়, আপুনি সংসদত আপোনাক সেই উদক্ত বা যিটো উত্তাল যিটো কণ্ঠ, উত্তপ্ত যিটো কণ্ঠ, সেই কণ্ঠ ৰাখিব নোৱাৰে। সেইকাৰণে নৱশৰণীয়াটো প্ৰতিশ্ৰুতি দিছিলে 10 বছৰে, অৱৰোধনটো নামাতিলে। 2010 চনতে হৈ যোৱা আইনৰ সম্পৰ্কে নৱশৰণীয়া অজ্ঞাত, মাত্ৰ কোনো ধৰণৰ মাত নামাতিলে, নে তেওঁ কম্প্ৰমাইজে হ'ল নে কোনো নাজানে। চাওক মই ইয়াৰ উত্তৰ এটাই দিম, আপুনি কম্প্ৰমাইজ হ'ব, টকা দিলেতো আপুনি কম্প্ৰমাইজ হৈ যাব। ইয়াৰ উত্তৰ এটাই প্ৰেক্টিকেল উত্তৰ, কম্প্ৰমাইজ হ'ব নহ'ব চিধা কৰি কওক। নহওঁ, কাৰণ ইয়াৰ উত্তৰটো মই প্ৰেক্টিকেলি দিব বিচাৰিছোঁ। BTC নিৰ্বাচনক লৈ বহুখিনি প্ৰতিক্ৰিয়া দিলে। BTC সলনি BTR হ'ব, বড়ো অবড়োৰ মাজত কোনো ধৰণৰ ভিন্নতা নাথাকিব, সকলো অসমতে থাকিব। বড়োলেণ্ডৰ যি পৃথক বড়োলেণ্ডৰ দাবী, সেই পৃথক বড়োলেণ্ড এতিয়া আৰু নহ'ব। BTR চুক্তিৰ প্ৰসংগ লৈ অনা হৈছিল, হাগ্ৰামা মহিলাৰে কৈছিল, প্ৰমোদ বড়োৱে কৈছিল, কিন্তু শেহতীয়াকৈ এখন বিশেষ তথ্য কালি দিনটোত ৰাজহুৱা হ'ল, আৰু ৰাজহুৱা কৰিলে বৰ্তমানৰ নিৰ্দলীয় প্ৰাৰ্থী লোকসভাৰ সমষ্টি কোকৰাঝাৰ সমষ্টিৰ। গতিকে লোকসভাৰ প্ৰাৰ্থী কোকৰাঝাৰৰ পৰা যিহেতু পৃথ্বীৰাজ দেৱ নাৰায়ণ মেচ আছে, গতিকে পৃথ্বীৰাজে কালি দিনটোত দেখিবলৈ পোৱা গ'ল এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। তেওঁ কৈছে যে 2010 চনতে অসমখনক দ্বিখণ্ডিত কৰাৰ ব্লু প্ৰিণ্ট ৰচনা কৰা হৈছিল, আৰু সেই ৰচনা কৰিছিল হাগ্ৰামা মহিলাৰীয়ে। আপুনি এই অভিযোগটো দিলে কালি দিনটোত, কি ক'ব বিচাৰে? আমি গৈ থাকিম। অলপ ঠিক আছে, সৰ্বপ্ৰথমে ধন্যবাদ। মই ভবা নাছিলোঁ আপোনাক লগ পাম, বাটত লগ পাই ভালেই লাগিল। আৰু মৃগাংক দা, তাৰমানে যোৱাকালি অলৰেডি মই সংবাদ মেলৰ জৰিয়তে সেই বস্তুখিনিক মই অলৰেডি আজি বিভিন্ন সংবাদ গোষ্ঠীৰ বা মিডিয়াৰ প্লেটফৰ্মৰ জৰিয়তে মই সেই বস্তুখিনি ৰাইজলৈকে অৱগত কৰিছোঁ যে 2010 চনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BTC চৰকাৰখনে BTCৰ যি বিধানসভা, সেই BTC লেজিছলেটিভ এছেম্বলিত এখন প্ৰস্তাৱ উত্থাপন কৰে, পাৰিষদীয় বিধানসভাত, যে BTCক সুকীয়া বড়োলেণ্ড ৰাজ্যলৈকে উন্নতিকৰণ কৰিব লাগে বা সুকীয়া বড়োলেণ্ড ৰাজ্যৰ ক্ৰিয়েশ্যন কৰিব লাগে, মানে অসমত নাথাকে আৰু অসমক খণ্ডিত কৰি, অসমক দ্বিখণ্ডিত কৰি BTCক বড়োলেণ্ডলৈকে লৈ যাব লাগে বুলি এখন প্ৰপ'জেল চৰকাৰী পক্ষৰ পৰা আহে। সেয়া কিন্তু কোনো সংগঠনৰ পৰা নহয়। আৰু সেই প্ৰস্তাৱখনক আনকি মানে চকু কপালত উঠা কথা, সেই প্ৰস্তাৱখনক সৰ্বসন্মতিৰে তদানীন্তন হাগ্ৰামা মহিলাৰী চৰকাৰে আৰু যিমানবোৰ পাৰিষদ আছিলে, MCLA আছিলে BTCত, তেওঁলোকে ইউনানিমাছলি সেইটোক এপ্ৰুভ কৰে আৰু পাছ কৰে। ডকুমেণ্টটো আমাৰ হাতত আছে, আমি দেখুৱাম। ডকুমেণ্টটো আছে মোৰ লগত ফাইলত। এই যে ডকুমেণ্টখন চাওক, আপোনাক মই এতিয়া যদি সেইখন এই ডকুমেণ্টখন মই পঢ়ি দিব বিচাৰোঁ, ইয়াত স্পষ্ট হিচাপে লিখা আছে, আপুনি চাই আছে, চাওক, ইয়াত স্পষ্টভাৱে লিখা আছে যে 17 ফেব্ৰুৱাৰী 2010 দ্য গভৰ্ণমেণ্ট ৰেজলিউশ্যন ক্ৰিয়েশ্যন অফ ছেপাৰেট ষ্টেট বড়োলেণ্ড হেজ ইউনানিমাছলি বিন পাছ এণ্ড এডপ্টেড বাই দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেজিছলেটিভ এছেম্বলি। আৰু ইয়াতে তলত স্পীকাৰ লেজিছলেটিভ এছেম্বলি স্বাক্ষৰ আছে। বড়োলেণ্ড বিধানসভাৰ যিগৰাকী অধ্যক্ষ, তেখেতে চহী কৰিছে যে সকলোবোৰ সদস্যই পাৰিষদে সৰ্বসন্মতিৰে সুকীয়া বড়োলেণ্ড ৰাজ্য গঠন কৰিব লাগে, এয়া চৰকাৰীভাৱে দাবী জনাইছে, আৰু সেই প্ৰস্তাৱখনক গৃহীত কৰিছে BTCৰ বিধানসভাত। আৰু ইয়াৰ ওপৰতে
মানে ইয়াক বেছ কৰি আপোনাৰ 2010 চনৰে মে'ৰ 2010 চনত তদানীন্তন BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী জনিংটি কাঠাৰে অসম চৰকাৰলৈকে পত্ৰ প্ৰেৰণ কৰি জনায় যে BTC চৰকাৰৰ তৰফৰ পৰা আৰু BTC বিধানসভাৰ তৰফৰ পৰা সেই নিৰ্ণয় লোৱা হৈছে আৰু সেই নিৰ্ণয় অনুযায়ী অসমক দ্বিখণ্ডিত কৰি বড়োলেণ্ড গঠন কৰিব লাগে। এটাটো বিধান পালিকাত তেওঁলোকৰ প্ৰস্তাৱ গৃহীত হৈ যায় আৰু দ্বিতীয়তে কাৰ্যবাহী যি মুখ্য কাৰ্যবাহী বিষয়া অৰ্থাৎ BTCৰ মুখ্য কাৰ্যবাহী বিষয়াজনেই হ'ল আপোনাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী। তো প্ৰিন্সিপাল ছেক্ৰেটাৰী তেতিয়া আছিল জনিংটি কাঠাৰ, তেখেতেও সেই মানে যিখন প্ৰস্তাৱ গৃহীত হৈছিল আইনস্বৰূপে তাৰ বিষয়ে অসম চৰকাৰক অৱগত কৰি জনায় আৰু এজ এ ৰিমাইণ্ডাৰ হিচাপে জনায় যে সুকীয়া বড়োলেণ্ড ৰাজ্য গঠন কৰিব লাগে আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BTC চৰকাৰ আৰু সকলো সদস্যই বিৰোধী আৰু চৰকাৰ ৰুলিং অপজিশ্যন সকলোৱে মিলিয়ে সেই সময়ত বড়োলেণ্ড ৰাজ্য গঠন কৰিব লাগে বুলি সেই প্ৰস্তাৱখন আইনৰূপে গৃহীত কৰে। তাৰপিছততো BTR হ'ল, চুক্তি হ'ল, হয়, তৃতীয় চুক্তি হ'ল, তৃতীয় শান্তি চুক্তি হ'ল। চাওক, চুক্তি ন' ডাউট হ'ল, কিন্তু এটা কথা আপুনি জানেনে, তৃতীয় বড়ো শান্তি চুক্তি হোৱাৰ পিছতো আজি ক'ব গ'লে এয়া এক মানে আশ্চৰ্যজনক বিষয় যে BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন হ'ল, কিন্তু প্ৰমোদ বড়োৱে কিন্তু আজিৰ দিনত BTR লিখিবলৈ সক্ষম হোৱা নাই। আজি প্ৰমোদ বড়োৱে তেওঁৰ অফিচিয়েল ডেজিগনেশ্যন লিখিবলগীয়া হয়। য়েছ, প্ৰমোদ বড়োৱে অফিচিয়েলি নিজৰ চিনাকি আই কাৰ্ড, তেওঁৰ পেড, তেখেতসকলৰ অফিচিয়েল লেটাৰ, ডেজিগনেশ্যন চবতে তেওঁ অফিচিয়েলি চিফ অফ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বুলিহে লিখে। আকৌ যিখন অফিচ আছে সেইখনক BTC ছেক্ৰেটাৰিয়েট বুলিহে কৈ আছে। আকৌ যিখন বিধানসভা আছে সেইখনক আকৌ বড়োলেণ্ড লেজিছলেটিভ এছেম্বলি বুলিহে কৈ আছে বা BTC লেজিছলেটিভ এছেম্বলি বুলি যি অফিচিয়েলি সেইখনেই আছে। BTR কৰিবলৈ সক্ষম হোৱা নাই, হ'ব লাগিছিলে BTR। MCLA বিলাক এতিয়া MCLA আছে, হ'ব লাগে MRLA। BTR যিটো হ'ল BTCত আছিল মেম্বাৰ অফ কাউন্সিল লেজিছলেটিভ এছেম্বলি, MCLA যিটো BTC। এতিয়া BTR হ'ল, হ'ব লাগে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আৰু মেম্বাৰবিলাকৰ নাম হ'ব লাগে মেম্বাৰ অফ ৰিজনেল লেজিছলেটিভ এছেম্বলি। হৈ গ'ল কি ৰিজনৰ সলনি এতিয়াও কাউন্সিলে হৈ আছে। BTR হোৱা স্বত্তেও এতিয়াও BTC হৈ আছে। এইটো দৰাচলতে মানে পাকে প্ৰকাৰে এনেকুৱা ধৰণৰ যে হাগ্ৰামাই আইনখন পাছ কৰিছে, প্ৰস্তাৱখন গৃহীত কৰিছে বড়োলেণ্ড লাগে বুলি। প্ৰমোদ বড়োৱে ৰাজপথ ঘাইপথত অসম দ্বিখণ্ডিত কৰিব লাগে বুলি কয়, কিন্তু আকৌ চৰকাৰ আৰু বিৰোধী মিলি একে মুদ্ৰাৰ ইপিঠি হিচাপে এই আইনখনক কিন্তু বলবৎ কৰি তেওঁলোকে যিখিনি শ্লোগান দিলে সেইখিনি আমি জানো, জান দিম, কিবা দিম, ৰাজপথত আন্দোলন হ'ল, বিভিন্ন প্ৰসংগ তেওঁলোকে আনিলে। তাৰপিছত বড়ো অবড়োৰ মাজত বিভাজন কৰা যিটো প্ৰক্ৰিয়া আছিলে সেয়া শেষ কৰিলে, BTR চুক্তি হ'ল বুলি ক'লে। এতিয়াও তেওঁলোকে আপুনি অভিযোগ কৰিছে যে BTC তেওঁলোকে লিখে, কিয় BTR নিলিখে? কিন্তু ইয়াৰ BTR নিলিখা মূল কাৰণটো কি? এই আইনখন 2010 চনৰ 8 ফেব্ৰুৱাৰীত এই আইনখন গৃহীত হৈছিল। এই আইনখনৰ প্ৰভাৱ কি হ'ব পাৰে? চাওক, এই আইনখনৰ প্ৰভাৱ এইটোৱেই হ'ব পাৰে যে চাওক, আজিৰ দিনত মানুহে ভাবিব যে BTC হ'ল, তাৰপিছত BTR হ'ল, এতিয়া BTR লিখে নিলিখে তাক লৈ কি লেনা দেনা? সেইটো নহয়, লেনা দেনা এইটোৱেই যে প্ৰমোদ বড়ো ডাঙৰীয়াই BTRৰ ঠাইত BTC এইকাৰণে লিখিবলৈ বাধ্য কাৰণ BTCক সুকীয়া বড়ো ৰাজ্যলৈকে মানে ডাইৰেক্টলি আপগ্ৰেড কৰা হ'ব আৰু সুকীয়া বড়ো ৰাজ্য ছেপাৰেট ষ্টেট হিচাপে ক্ৰিয়েট কৰা হ'ব বুলি অলৰেডি প্ৰস্তাৱখন BTCৰ বিধানসভাত অলৰেডি গৃহীত হৈ আছে, আইনৰূপে গৃহীত হৈ গ'ল। প্ৰস্তাৱখন গৃহীত হৈ গ'ল, আইনৰূপে এতিয়াও বলবৎ হৈ আছে। আইনীভাৱে সেই প্ৰস্তাৱখনক প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়ালৈকে বাতিল কৰা নাই। প্ৰমোদ বড়োৰ প্ৰস্তাৱ হিচাপে গ্ৰহণ কৰা হ'ল, ইউনানিমাছলি পাছ হ'ল, গৃহীত হ'ল, সৰ্বসন্মতিৰে তাক বলবৎ কৰা হ'ল। কিন্তু আজিলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই 3 বছৰ হৈ গ'ল BTR চুক্তি বা তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱা স্বত্তেও কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই আজিলৈকে 3 বছৰত UPPLৰ চৰকাৰ ৰাজগদিত বহি থাকিলে, কিন্তু তেওঁ এই হাগ্ৰামা মহিলাৰীৰ এই ক'লা আইন বা ক'লা যিখন প্ৰস্তাৱ এইখনক কিন্তু বাতিল নকৰিলে। এতিয়া এইখনৰ কাৰণে BTADত বা BTCত থকা যিখিনি ব্যক্তি বা জনসাধাৰণৰ এই সকলৰ কেনেধৰণৰ অসুবিধা হ'ব পাৰে? আপুনি MP উঠাৰ কাৰণে আপোনাৰ ইণ্টাৰভিউ ল'ম তেনেকুৱা ধৰণৰ নহয়, এই চুক্তিখনৰ কাৰণে BTC জনতাৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে সেই বিষয়টো আপুনি কওক। চাওক, মই দৰাচলতে বড়োলেণ্ড বিৰোধী বা কমতাপুৰ বিৰোধী বা যিকোনো ৰাজ্য দাবীৰ বিৰোধিতা কৰি কিবা একো কমেণ্ট দিব বিচৰা নাই, কাৰণ এয়া কেন্দ্ৰীয় চৰকাৰৰ বিচাৰ্য বিষয়। সকলোৰে নিজৰ নিজৰ জাতিৰ বা জাতীয় স্বাভিমানৰ কাৰণে মাত মতাৰ অধিকাৰ আছে, দাবী কৰাৰ অধিকাৰ আছে, এয়া গণতান্ত্ৰিক অধিকাৰ। কিন্তু মোৰ সকলোতকৈ এইটোৱেই দুখ লাগিছে যে যি সময়ত হাগ্ৰামা মহিলাৰীয়ে নন বড়ো বা অজনজাতীয় লোকসকলৰ পৰা ভোট লাভ কৰিবৰ কাৰণে বড়োলেণ্ড হ'বলৈ নিদিওঁ, বড়োলেণ্ড ৰাজ্য কেতিয়াও নহ'ব, হাগ্ৰামা
হাগ্ৰামা মহিলাৰী জীয়াই থকালৈকে বড়োলেণ্ড কেতিয়াও গঠন নহ'ব, এইবিলাক বেবেৰিবাং বকি তেওঁ নন বড়ো ৰাইজৰ চেণ্টিমেণ্ট জিকিবৰ কাৰণে আৰু নন বড়ো ৰাইজক মানে কেঁচা সামগ্ৰী বা আপুনি ক'ব গ'লে ইউজ এণ্ড থ্ৰ' বা ট্ৰাম্প কাৰ্ড পলিচি লৈ পিনে নন বড়োবিলাকক ইউজ কৰিলে। কিন্তু তেওঁৱেই প্ৰমোদ বড়োক গালি দিছিলে যে প্ৰমোদ বড়োই ৰাস্তাই ঘাটে ঘাইপথে ৰাজপথে ৰেলপথে মানে ডিভাইড আছাম 50-50 অসমক টুকুৰা টুকুৰ কৰি দিম বুলি কৈছিলে বুলি হাগ্ৰামা মহিলাৰীও প্ৰমোদ বড়োক সমালোচনা কৰিছিলে। কিন্তু সেইগৰাকী হাগ্ৰামা মহিলাৰী 2010 চনতে আকৌ গোপনীয়ভাৱে কোনো ব্যক্তিয়ে গম নোপোৱা কৰি গোপনীয়ভাৱে তেওঁ সৰ্বসন্মতিৰে বড়োলেণ্ডখনৰ যি সুকীয়া ৰাজ্য হ'ব লাগে তাক প্ৰস্তাৱখনক চৰকাৰীভাৱে বিধানসভাত গৃহীত। আপুনি যে আজি যে ফাদিল কৰিছে এই বিষয়টো অসমৰ বৌদ্ধিক সমাজ বুদ্ধিজীৱীসকলে বা সংবাদ মাধ্যম দল সংগঠন জাতীয়তাবাদী যিসকল দল সংগঠন আছিলে সদৌ অসম ছাত্ৰ সন্থাকে আদিকে ধৰি বিভিন্ন দল সংগঠন আছে তেওঁলোকে জানিও কি নজনা ভৰ হ'লে নেকি? নৱশৰণীয়া ক'ত গ'ল? নৱশৰণীয়াটো 10 বছৰ অবৰো নামতে ৰাজনীতি কৰিলে। চাওক এই বস্তুটোত আচলতে মোৰ কাৰণে সন্দেহজনক যে আজিৰ দিনত আছু আছিলে বা বিভিন্ন সংবাদ জগত আছিলে, সেই সময়ত ডিজিটেল পৰ্টেল নাথাকিলেও অন্ততঃ প্ৰিণ্ট মিডিয়া আৰু ছেটেলাইট মিডিয়া আছিলে, টিভি চেনেলবোৰ আছিলে, কোনো সংবাদ গোষ্ঠীয়ে কিন্তু ইয়াৰ বিষয়ে অৱগত নহয়। কাৰণ ইমান ষড়যন্ত্ৰৰে বা কুৎসা ৰটনাৰে হাগ্ৰামা মহিলাৰীয়ে চৰকাৰী পক্ষত থাকি বিৰোধীকো মেনেজ কৰি সৰ্বসন্মতিৰে তেতিয়া বিৰোধী দলত আছিলে BPPF ৰবিৰাম নাৰ্জাৰী আছিলে, তাকো মেনেজ কৰি তাৰো সৰ্বসন্মতিৰে লৈ চৰকাৰে বিৰোধী মিলি দুই পক্ষ চৰকাৰ বিৰোধী দুই পক্ষই মিলি 39জন পাৰিষদীয় আপোনাৰ হেৰি আছিলে BPFৰ আছিলে আৰু এজন ৰবিৰাম নাৰ্জাৰী আছিলে। তো সেই এজনক লৈ 40 জনে সৰ্বসন্মতিৰে ইউনিভাৰ্চেলি বড়োলেণ্ড ৰাজ্যক ছেপাৰেট ৰাজ্য ক্ৰিয়েশ্যন হ'ব লাগে বুলি সেই প্ৰস্তাৱখনক গৃহীত কৰে। আকৌ বাহিৰত আহি আকৌ না বিৰোধীজনে একো কথা কয় নে হাগ্ৰামা মহিলাৰীজনে একো কথা কয়। আৰু হাগ্ৰামাই যেতিয়া বিৰোধীক গালি দি আছিলে বা এপচুক গালি দি আছিলে, BPPFক গালি দি আছিলে যে তেওঁলোকে বড়োলেণ্ড বিচাৰে, সেই সময়ত কিন্তু ৰবিৰাম নাৰ্জাৰীয়ে ওলোটা উত্তৰ দিয়া নাছিলে হাগ্ৰামাই আইনখন পাছ কৰিছে বুলি। মোক এটা কথা কওক, আপুনি আজি MP উঠিছে এই ইছ্যুটোৰ কাৰণে উঠিছে? চাওক নহয়, এই ইছ্যুটো কেৱল এইটো ইছ্যু নহয়, মোৰ লগত বহুতকেইটা ইছ্যু আছে যে আজিৰ দিনত প্ৰপৰ্চনেট ফাণ্ডিং পাব লাগে। অসমৰ যিমান জনসংখ্যা 3.5 কোটি, সেই 3.5 কোটি জনসংখ্যাৰ ক'ব গ'লে অনুপাতে 11% বড়োলেণ্ডত বসবাস কৰা লোকসকল আছে, এপ্ৰক্স 10.something%, ৰাউণ্ড ফিগাৰ 11%। কিন্তু আজিৰ দিনত অসমৰ যি বাজেট, সেই প্লান ফাণ্ড হিচাপে অসমৰ যিখিনি বাজেটৰ অনুপাতত BTCত যিটোৱে 10 বা 11% জনসংখ্যা আছে, সেই হিচাপে BTCও অসমৰ 10 বা 11% বাজেট পাব লাগে BTCয়ে। অসমত যদি 1 লাখ কোটি টকাৰ বাজেট হয় তেতিয়াহ'লে BTCয়ে পাব লাগে আপোনাৰ 11,000 কোটি টকা। মই আপোনাক ফিগাৰটো কৈছোঁ, কিন্তু সেইটো নহয়। আজিৰ দিনত BTCয়ে কেৱল লাভ কৰি আছে SOPDত 700 বা 800 কোটি টকা। এইটো অসম চৰকাৰক মই দায় দিব বিচৰা নাই, কেন্দ্ৰ চৰকাৰক মই দায় দিব বিচৰা নাই। কাৰণ বিগত 17 বছৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও তেনেকুৱা কৰিলে, আৰু লাষ্ট 3 বছৰ যি UPPL দল আছে ৰাজগাড়ীত BTCত, তেওঁলোকেও এই বস্তুখিনি চকু মুদা কুলি ভাও ধৰি আছে। কেন্দ্ৰৰ পৰা তেওঁলোকে আঁচনিও আনিব নোৱাৰিলে, কেন্দ্ৰৰ পৰা আনিব নোৱাৰিলে, কেন্দ্ৰ আৰু নোৱাৰিলে। অন্যহাতেদি এটাই তেওঁলোকে পাৰিছে, সেইটো হৈছে অবড়ো লোকসকলক কেৱল মাত্ৰ মানে গিনিপিগ বুলি ক'ব পাৰি। গিনিপিগ শব্দটো মই গিনিপিগ বুলি ক'লে বেয়া হ'ব, কিন্তু তেওঁলোকক ব্যৱহাৰ কৰিছে ভোটৰ স্বাৰ্থত আৰু কৈছে যে আমি কেতিয়াও বড়োলেণ্ড বা বিভাজন আমি কেতিয়াও নিবিচাৰোঁ, তাৰ কাৰণে আমি BTR চুক্তি কৰিছোঁ। কিন্তু BTR চুক্তিৰ নাম তেওঁলোকে দি আজিৰ দিনলৈকে তেওঁলোকে BTC বুলি তেওঁলোকে নিজৰ যি চৰকাৰী অফিচ বা তেওঁলোকৰ চৰকাৰৰ যি পেড, সেই পেডত ব্যৱহাৰ কৰিছে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আপুনি সেইটো কথাই ক'ব বিচাৰিছে যে গোপনে 2010 চনৰ পৰা আজিলৈকে বড়োলেণ্ডৰ বাবে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ পঠিয়াইছে যে কেন্দ্ৰীয় চৰকাৰে যদি কেনেবাকৈ এপ্ৰুভ কৰে তেতিয়াহ'লে অসম দ্বিখণ্ডিত হ'ব। আপোনাৰ ভয় সেইটোৱেই যে এপ্ৰুভ কৰাৰ লগে লগে অসম দ্বিখণ্ডিত হ'ব। চাওক, 6ষ্ঠ অনুসূচীৰ 6 চিডিউলৰ যি বিধানসভা BTCৰ, বহুতে জানে নেজানে মই নাজানো, BTCত বিধানসভা আছে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেজিছলেটিভ এছেম্বলি, তাক বিধানসভা নহয়, তাক পৰিষদ বুলি নকয়, কিন্তু তাক কিন্তু বিধানসভা বুলিয়ে কয়। তো সেই লেজিছলেটিভ বিধানসভা অসমীয়াত হয়, পৰিষদীয় বিধানসভা। তো সেই বিধানসভাখনক কিন্তু যি আইন বা প্ৰস্তাৱ সৰ্বসন্মতিৰে গৃহীত হয়, তাৰ ওপৰত যদি ডাইৰেক্টলি মানে আইনী প্ৰক্ৰিয়াৰে কেন্দ্ৰ চৰকাৰ গৃহ বিভাগ বা কেন্দ্ৰ চৰকাৰৰ যদি অনুমোদন আহি যায়, তেতিয়াহ'লে কিন্তু আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপত ডেফিনেটলি এইখন যি প্ৰপ'জেল গৈছে, এই প্ৰপ'জেল হিচাপেতো মানে অসম দ্বিখণ্ডিত হোৱাটোৱেই অবিশ্বাম্বী বুলি ভাবোঁ, যদিহে কেন্দ্ৰই অনুমোদনটো দিয়ে। তো এতিয়া কথাটো এইটোৱেই হৈছে মানে এতিয়া এইটো হয় যে অবড়ো লোকসকলক কেৱল মাত্ৰ ব্যৱহাৰ কৰিব লাগে, আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদিহে যুদ্ধ বিদ্ৰোহৰ কথা আহে তেতিয়াহ'লে হাতত বন্দুক তুলি ল'বৰ কাৰণে নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকক উৎসাহ দিব লাগে বা তেওঁলোকৰ মাইণ্ডত সোমোৱাই দিব লাগে যে সন্ত্ৰাসবাদৰ পন্থা লোৱা, হয়নে? আৰু যদি নহয় তেতিয়াহ'লে আমাক ভোট দিয়ক, আমি ভিতৰুৱাকৈ কাম চলাই যাওঁ, এনেকুৱা ধৰণৰ এটা পন্থা চলি আছে। এপছুৱে কি কৰিলে?
এপছুক যি সময়ত হাগ্ৰামা মহিলাৰীয়ে ইমান বেয়া বেয়া গালি দিলে যে এপছুৱে বড়োলেণ্ড বিচাৰে, এপছুৱে মানে অসমখনক টুকুৰা টুকুৰ কৰিব বিচাৰিছে, সেইকাৰণে ৰাইজে হাগ্ৰামা মহিলাৰীক ভোট দিব লাগে বুলি কৈছিলে। সেই সময়তো কিন্তু এপছুৱে ইচ্ছা কৰিলে প্ৰত্যুত্তৰ দিব পাৰিলে হয় যে হাগ্ৰামা মহিলাৰীয়ে এইখন প্ৰস্তাৱ গৃহীত কৰিছে, আমি কৰা নাই। কিন্তু এপছু চকু মুদা কুলিৰ ভাও জুৰি তেওঁ হাগ্ৰামা মহিলাৰী এতিয়া তেওঁলোকে জ্ঞাত আছিলে নে নাছিলে মই ক'ব নোৱাৰোঁ। কিন্তু এটা কথা, 2010 চনত মই ক্লাছ 6 পাছ কৰি ক্লাছ 7ত পঢ়া ষ্টুডেণ্ট আছিলোঁ। তো গতিকে মই এই আইনখনৰ বিষয়ে বা প্ৰস্তাৱখনৰ বিষয়ে বহুত পিছতহে গম পাইছোঁ। তো তেওঁলোকে চকু মুদা কুলিৰ ভাও জুৰি কিয় আছিলে মই এইটো ক'ব নোৱাৰোঁ। জানিছিলে যদি কিয় চুপ আছিলে, আৰু জনা নাই যদি কেলেই জানিব পৰা নাছিলে, এইটো মোৰ কাৰণে এটা প্ৰশ্নবোধক চিহ্ন। কিন্তু এটা কথা, আপুনি যিটো কৈছে যে বন্দুক ধৰালৈ, দৰাচলতে মই এইটো নিবিচাৰোঁ যে কোনো যুৱচামে আকৌ কাৰোবা প্ৰৰোচনা যোনেই নহওক কিয়, স্বয়ং ঈশ্বৰে আহি যদিও প্ৰৰোচনা কৰে, তেতিয়াহ'লেও কিন্তু মানুহে হাতত অস্ত্ৰ শস্ত্ৰ ধৰি আকৌ আন্দোলনৰ পথলৈকে যাব নালাগে। গণতান্ত্ৰিক দেশ, ভাৰতৰ সংবিধানৰ ওপৰত বিশ্বাস ৰাখিব লাগে, আৰু গণতান্ত্ৰিক দেশৰ এক প্ৰক্ৰিয়া হ'ল নিৰ্বাচন। সেইকাৰণে সঠিক এজন মানে প্ৰতিনিধিক কেনেকৈ বিজয়ী কৰি লৈ যাব পাৰে দিল্লীলৈকে, এই বিষয়েও কিন্তু চিন্তা চৰ্চা কৰিব লাগে বড়োলেণ্ডৰ ৰাইজে এতিয়া, বা BTR বা BTCৰ ৰাইজে, যে কোনজন কোনজন MPয়ে বা সাংসদে যদি ভাৰতবৰ্ষৰ পবিত্ৰ সদনত গৈ তেওঁলোকৰ হৈ মাত মাতে, তেওঁলোকৰ কণ্ঠ হৈ তাতে মানে পৰিচায়ক হয়, তেতিয়া তেওঁলোকৰ কি লাভ হ'ব পাৰে, এইবিলাক বস্তু সকলোবোৰ তাৰমানে পৰ্যবেক্ষণ কৰি তেওঁলোকে মানে বিবেচনা কৰিব লাগে। মই অজ্ঞাত, মোৰ মতে 2024 চনৰ যিটো লোকসভা নিৰ্বাচন যিয়ে আহি আছে, 24 চনৰ লোকসভা নিৰ্বাচনত আটাইতকৈ কম বয়সীয়া কেণ্ডিডেট আপুনি নেকিব, 26 বছৰ বয়সত MP প্ৰাৰ্থী, মষ্ট পচিবলি পেনেলৰ সম্ভাৱ্য প্ৰাৰ্থী আছিলে। মষ্ট পচিবলি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও মোক পেনেল লিষ্টত তেখেতে ঘোষণা কৰিছিলে মোৰ নাম অফিচিয়েলি প্ৰেছ মিডিয়া পাব্লিকক অফিচিয়েল লেটাৰৰ জৰিয়তে জনাইছিলে। তাতে খাম্পা বৰগোহাঞিৰ নাম আছিলে আৰু মোৰ নাম আছিলে। তো তেওঁলোকে ইমান বিজ্ঞ নেতা, তাৰ লগত মোৰ 26 বছৰীয়া যুৱকজনৰো নাম দিছে, তো তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই হাগ্ৰামা মহিলাৰীৰ হৈ খেলিব বিচৰা নাই, এইটো বেলেগ কথা। মানে সৰ্বকনিষ্ঠ প্ৰাৰ্থী নেকি? যদি মানে কি কয় দেখিবলৈ যাওঁ ফেক্টছ এণ্ড ফিগাৰ্ছত, তেতিয়াহ'লে ডেফিনেটলি মই মানে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সৰ্বকনিষ্ঠ প্ৰাৰ্থী হ'ম। মই তাত চিধাকৈ প্ৰশ্ন সোধোঁ জানে, কাৰণ তেলমৰা স্বভাৱ মোৰ সাংবাদিকতাত নাই, অন্ততঃ চিধাকৈ সুধিম, UPPLৰ পৰা টিকট বিচাৰিলে নাপালে, সেইকাৰণে BPF-লৈ আহিলে, BPF-ৰ পৰা টিকট বিচাৰিলে নাপালে, সেইকাৰণে নিৰ্দলীয়কৈ উঠিলে। বহুতে আপোনাক কম্প্ৰমাইজ কৰিবলৈ আপুনি উঠিছে বুলি কৈছে, বহুতে ভাবিছে যে পিতবিয়ে টকা অলপ গোটাবৰ কাৰণে নমিনেশ্যন কেঞ্চেল কৰিব, গতিকে পিতবিয়ে সেইবাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, ভয় খুৱাইছে যাতে UPPL বা BPF-ৰ পৰা 2 পইচা কাৰোবাৰ কেণ্ডিডেটৰ পৰা তেওঁ ল'ব পাৰে। এটা কথা, মানুহৰ পাৰচেপশ্যন কি আছে, যাৰ যেমন ভাৱ, কৃষ্ণ কেমন যাৰ মনে যেমন, যাৰ মনত যি ভাৱ তাকতো মই শেষ কৰিব নোৱাৰোঁ, আঁতৰাব নোৱাৰোঁ। কিন্তু এটাই কথা মই স্পষ্টভাৱে ক'ব পাৰোঁ যে 2024 চনত পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ইণ্ডিপেণ্ডেণ্ট হিচাপে নমিনেশ্যন দিব, আৰু কোনো পিছুহুকি নাহে। আৰু দ্বিতীয় কথাটো হ'ল, মই ৰাজনৈতিক দলত জীৱনত এটা ৰাজনৈতিক দলতে যোগদান কৰিছিলোঁ, UPPLত 2020 চনত, যেতিয়া তৃতীয় বড়ো শান্তি চুক্তিৰ NDFBৰ মধ্যস্থতাকাৰী হিচাপে কাৰ্যভাৰ কৰিছিলোঁ। তাৰপিছত আহি তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আমি সকলোৱে NDFB লিডাৰ, আমি সকলোৱে কিন্তু UPPL দলতে যোগদান কৰিছিলোঁ। আৰু UPPL দল চৰকাৰত অহা স্বত্তেও 2020 চনৰ পিছত চৰকাৰৰ ৰাজগাড়ীত থকা স্বত্তেও কিন্তু মানে মই UPPL দলৰ পৰা অব্যাহতি লৈ ওলাই আহিছিলোঁ। মই যদি স্বাৰ্থপৰ হ'লো হয়, তেতিয়াহ'লে UPPL দলত মই জড়িত হৈ থাকিলোহেঁতেন। চৰকাৰত থকা দলৰ পৰা কেতিয়াবা মানুহে অব্যাহতি লৈ আহেনে? আৰু দ্বিতীয় প্ৰশ্নটো যি আপুনি কৰিছে BPF-ক লৈ, মই এটা কথা কওঁ, BPF-ৰ পেনেল লিষ্টত মোৰ নাম সংলগ্ন হৈছে, মোৰ নাম প্ৰকাশিত হৈছে MP কেণ্ডিডেট হিচাপে। মোৰ নাম মোক যোগ্য হিচাপে অনুভৱ কৰিছে BPF নেতাই, তাৰ কাৰণে BPF প্ৰধান হাগ্ৰামা মহিলাৰী আৰু BPF-ৰ কোৰ কমিটিয়ে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ ইলিজিবল ফৰ MP কেণ্ডিডেট ভাবি তেওঁলোকে মোক পেনেল লিষ্টত নাম দিছে। বা আমাৰ খাম্পা বৰগোহাঞি তেওঁলোকৰ নাম যেতিয়া হাগ্ৰামা মহিলাৰীয়ে কৈছে, তেতিয়া মই দেখিছোঁ সেই ভিডিঅ'টোত যে হাগ্ৰামা মহিলাৰীয়ে যেতিয়া কৈছে, মানে BPF-ৰ যিসকল সমৰ্থন আছে বা সকলো নিজম, কাৰণ হাততালি নাগিব, যেতিয়া পিতবি নামটো কৈছে, মানে পৃথ্বীৰাজ দেৱ ৰাজকুমাৰ, পৃথ্বীনাৰায়ণ দেৱ মেছ, এই পিতবি যেতিয়া উচ্চাৰণটো শব্দটো হাগ্ৰামা মহিলাৰীয়ে 2বাৰ নে 3বাৰ ল'বলগীয়া হৈছে, তেতিয়া চবে হাততালি মাৰিছে। বহুতে কৈছে যে ই কিন্তু জিকিব নোৱাৰিলেও কণ্টেষ্ট দিব, মানে তেনেকৈ ভিডিঅ'টোত মই এম্বিয়েঞ্চত মানে কোৱা মই শুনিছোঁ। তো
BPF-ৰ মানে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজতো আছিলে যে পিডিপি নিচিনা এটা নিউ জেনেৰেশ্যনৰ ল'ৰা যাওক ভালদৰে কাম কৰক আগবাঢ়ক, কাৰণ দখল আছে, ভাষা দখল আছে, হিন্দী ইংৰাজীত সকলোতে ভাল, গৌৰৱ গগৈৰ দৰে হিন্দী ইংৰাজী ক'ব পাৰে, অসমীয়াও খুব শুদ্ধকৈ ধুনীয়াকৈ আপুনি ক'ব পাৰে। জনজাতীয় লোকে বহুতে অসমীয়া ভাষাটো ক'বই নোৱাৰে, খুব শুদ্ধ উচ্চাৰণ নহয়। আপোনাৰ যথেষ্টখিনি হয়, মই বহুকেইটা সংবাদ মাধ্যমত আপোনাক পাইছোঁ আৰু মই প্ৰেছ মিটটো আপোনাক কভাৰ কৰিছোঁ, বহুকেইখন কভাৰেজ কৰিছোঁ। কিন্তু মই কালি আপোনাৰ প্ৰেছ মিটখনটো মই আছিলোঁ, আজি মই ভাবোঁ বিষয়টো মই পুনৰ এবাৰ উত্থাপন কৰোঁ যে মূল বিষয়টো কি। বাৰে বাৰে অবড়ো লোকসকলক মানে প্ৰতাৰণা কৰা হৈছে, মানে বড়োলেণ্ড হ'বই, এইখন আইনৰ কাৰণে BTC সলনি BTR লিখিব পৰা নাই, মানে অবড়ো লোকসকল হাতৰ মলি, অবড়ো লোকসকলক মানে তেওঁলোকৰ কোনো স্বাধীনতা নাই, তেওঁলোক সদায় মানে অনিশ্চিত এটা ভৱিষ্যতত থাকিব লাগিব। চাওক মানে এনেকুৱা টাইপৰ ABMCয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে বড়ো অবড়োক লৈ। চাওক এতিয়া ABMCয়ে এই আইনখনৰ বিষয়ে নাজানিলে। চাওক মানে এনেকুৱা হ'ল, আজিৰ দিনত 10 বছৰ নৱসৰণীয়া দিল্লীত থাকিলে অবড়ো বুলি কয়, কিন্তু এই প্ৰস্তাৱখনৰ বিষয়ে বা বড়োলেণ্ড ৰাজ্য সুকীয়াভাৱে গঠন নহ'ব বুলি যি চৰকাৰী প্ৰস্তাৱ গৃহীত কৰা হৈছিলে বিধানসভাত BTC, নৱসৰণীয়াই কিন্তু এদিনো 10 বছৰত ইয়াৰ বিষয়ে মাত নামাতিলে। হয়তো তেওঁ জানিও নিশ্চুপ হৈ থাকিছিলে আৰু হয়তো জানিবলৈ তেওঁ অপাৰগ আছিল। আপুনি কি কৰিব, একদম চিধাকৈ সুধিছোঁ, যদি আজিৰ দিনটোত মই ধৰি ললোঁ আপুনি কোকৰাঝাৰ MP হিচাপে আপুনি নিৰ্বাচিত হৈছে, নিৰ্বাচিত যদি হৈছে, আপুনি কি কৰিব? এই আইনখন কোকৰাঝাৰৰ উন্নতি, লোকসভাৰ উন্নতি, হয় আপুনি পাৰিব কৰিব? 26 বছৰ বয়সত আপোনাৰ সেইটো দখল থাকিব? নাই, মই এটা স্পষ্ট কথা ক'ব পাৰোঁ যে মই যদি বিজয়ী হৈ আহোঁ, যিখন এইখন আইন আছে যে BTC লেজিছলেটিভ এছেম্বলিত তেওঁলোকে ছেপাৰেট বড়োলেণ্ড ষ্টেটক লৈ যি চৰকাৰীভাৱে বিধানসভাত মানে প্ৰস্তাৱখন গৃহীত কৰিছে আৰু পাছ কৰিছে, এইখনক কৰ্তন কৰিবৰ কাৰণে বা বাতিল কৰিবৰ কাৰণে যথাসম্ভৱ মই প্ৰেছাৰ বা যিখিনি চাপ দিব লাগে সেইখিনি মই প্ৰদান কৰিম। আৰু দ্বিতীয়তে যিহেতু এপছুৱে আৰু NDFB অলৰেডি স্বাক্ষৰ কৰি ত্ৰিপাক্ষিক চুক্তিত মানি লৈছে যে তেওঁলোকক BTRৰ পিছত আৰু বড়োলেণ্ড ৰাজ্য নেলাগে বা ছেপাৰেট বড়োলেণ্ড ষ্টেটৰ প্ৰশ্ন নাহে, দিছ ইজ এ কম্প্ৰিহেনচিভ এগ্ৰিমেণ্ট, ফাইনেল চলিউশ্যন BTR। তাৰপিছতো যদি তেওঁলোকে বড়োলেণ্ড বিচাৰে, এইটো তেওঁলোকৰ বিচাৰ্যজনক বিষয়, কিন্তু মই তেওঁলোককো আহ্বান জনাম, আপোনালোকে যিহেতুৱে অলৰেডি এখন মেমৰেণ্ডাম অফ ছেটেলমেণ্ট চাইন কৰিলে, ইমানবোৰ ড্ৰামা হৈ থাকিলে তেতিয়াহ'লে ৰাইজেও ভাল নাপায়। BACৰ পৰা BTC হ'ল, BTCৰ পৰা BTR হ'ল, আকৌ BTRৰ পিছত আকৌ কিবা এটা, তো গতিকে এই বস্তুটো শেষ কৰিবৰ কাৰণে সকলোৱে এক আমব্ৰেলা হিচাপে, আমব্ৰেলা ডিছকাশ্যন বা আমব্ৰেলা অৰ্গেনাইজেশ্যন হৈ একত্ৰিত হৈ এখন মানে আমব্ৰেলা প্লেটফৰ্ম বনোৱাটো উচিত, য'ত জনজাতীয় সকলোকে লৈ পিনে ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰৰ কাৰণে মাত মাতিব পাৰি। আৰু এইবিলাক ইছ্যুক যাতে 2025 চনৰ BTC নিৰ্বাচনৰ পূৰ্বতে এই প্ৰস্তাৱখনক যি গৃহীত কৰা হৈছিলে সুকীয়া বড়োলেণ্ড ৰাজ্যৰ বাবে, সেইখনক কি ধৰণে বাতিল কৰিব পাৰি তাৰ নিৰ্ণায়ক পলিচিবিলাক গ্ৰহণ কৰিব পৰা যায়, সেইখিনি প্ৰচেষ্টা হ'ব। উন্নতিখিনি মানে বড়ো স্বাৰ্থৰ কাৰণে আপুনি যাব বা অবড়ো স্বাৰ্থৰ কাৰণে আপুনি যাব, জাতি জনগোষ্ঠীৰ স্বাৰ্থৰ কাৰণে আপুনি মানে MP হ'ব। পিডিপি মই চিধা কথা কওঁ, আপুনি মোক বেয়া পাব, কাৰণ মোৰ সাংবাদিকতাই তৈল্যমণ্ড কথা নকয়। আপুনি যে 26 বছৰ বয়সত MP কাৰণে আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী বা প্ৰাৰ্থিত্ব আগবঢ়াব বা মনোনয়ন পত্ৰ আপুনি দাখিল কৰিব, আপুনি কি কাৰণে কৰিব? চাওক মই আপোনাৰ ইছ্যুসমূহ কি কেৱল মাত্ৰ বড়ো হ'ব? নাই, মই এইটোতো এটা আপুনি যিটো ক'লে ফাদিল কৰিছে, মিথ্যাচাৰ এটা আপুনি ফাদিল কৰিছে, কিন্তু আপুনি কৰিব কি? এতিয়া মোৰ ইছ্যুটো মই আপোনাক কৈছোঁ যে মোৰ দায়িত্ব এইটো থাকিব যে প্ৰপৰ্চনেট ফাণ্ডিং হিচাপে অসমৰ যিমানখিনি জনসংখ্যা, তাৰ জনসংখ্যা হিচাপে অসমৰ 10% বা 11% ফাণ্ডিং 10,000 কোটি টকা বা 11,000 কোটি টকা প্ৰত্যেক বছৰে BTC পাব লাগে, নাম্বাৰ 1। দ্বিতীয় কথা, অবিভক্ত গোৱালপাৰা জিলা আৰু BTC, আনডিভাইডেড গোৱালপাৰা জিলা আৰু BTCৰ যিখিনি কোচৰাজবংশী লোকসকল আছে, সেই কোচৰাজবংশী লোকসকলৰ জনজাতিকৰণৰ কাৰণে বা ST কৰণৰ কাৰণে যি কৰিব লাগে আইনীগতভাৱে তাক কৰা। মই গোটেই অসমৰ ৰাজবংশীৰ কথা কোৱা নাই, মই অবিভক্ত গোৱালপাৰা জিলা আৰু BTCৰ ৰাজবংশীখিনিৰ কথাহে কৈছোঁ। তাৰপিছতে আকৌ যিখিনি ভূমি নীতিত বহুতো খেলি মেলি হৈ আছে, কিছুমানৰ নাম চিতা নামজাৰিত এটা আছে, পিছত আকৌ এটা আছে, কিছুমানৰ দেউতাকে ঢুকাই যোৱাৰ পিছত এজমালি স্বৰূপে যিটো ভূমি পাব লাগিছিলে সেই পোৱা নাই, তৰ্জি মাটিবিলাক এতিয়ালৈকে তাৰমানে ম্যাদীকৰণ হোৱা নাই, বহুতো খাজনা দি থকা স্বত্তেও কিছুমানৰ ডাক নাম্বাৰ হোৱা নাই, আটা ককা পিতাৰ দিনৰ পৰা বসবাস কৰা স্বত্তেও তেওঁলোকে আজিৰ দিনত তাৰমানে কোনোবা ভাড়াঘৰত থকাৰ নিচিনাহে অনুভৱ কৰিবলগীয়া হৈ আছে। এইবিলাক বস্তুবিলাকৰ ইছ্যুৰ ওপৰত কাম কৰিবলগীয়া বহুতখিনি আছে। ডেভেলপমেণ্টো থাকিবই, কমিউনিটিৰ যিখিনি আশা আকাংক্ষা সেইখিনি থাকিব, বাজেটৰ কথাখিনি থাকিবই, ইয়াৰলি যিটো বাজেট পাব লাগে যে 10,000 বা 11,000 কোটি টকা BTCৰ এইখিনি থাকিবই। তাৰপিছতো আজিৰ দিনত BTCৰ মানুহ আৰু অসমৰ মানুহৰ ভিতৰত এক সমন্বয়ৰ দৰকাৰ আছে, এইটো বহুতকৈ সৰ্বোপৰি। যে আজিৰ দিনত মই সৰ্বপ্ৰথমে নিজকে কি ভাবোঁ যে মই এজন অসমৰ জনজাতীয় সন্তান, ফাৰ্ষ্ট
য়েছ ফাৰ্ষ্টত মই এজন অসমৰ বড়ো বা অসমৰ জনজাতীয় সন্তান নাম্বাৰ 1 নাম্বাৰ 2 মই এজন জনজাতীয় পিতৃৰ সন্তান কিন্তু মই অজনজাতীয় বা ওবৰো মাতৃৰ দুগ্ধপান গাখীৰ খাই দুগ্ধপান কৰি ডাঙৰ হৈছোঁ তো গতিকে মোৰ মাতৃ ওবৰো তো গতিকে মোৰ তেজত যদি মানে জনজাতীয় আবেগ আছে তেতিয়াহ'লে কিন্তু মোৰ যি মাতৃ দুগ্ধপান কৰি যি মোৰ হৃদয়ত কিন্তু অজনজাতীয় লোকসকলৰ প্ৰতি সেই একেটাই মৰম আৰু স্নেহ আছে তো গতিকে এইবিলাক বিষয়ে মই ভাবোঁ যে ফৰ ওৱান্স এণ্ড অল এইটো সলিউশন হৈ যাব লাগে ডেভেলপমেণ্টো লাগিব কমিউনিটিৰ এস্পিৰেশ্যনো ফুলফিল হ'ব লাগিব প্ৰগ্ৰেছো লাগিব আৰু কোনোবা কমিউনিটিক মানে কান্ধত বন্দুক থৈ কাৰোবাৰ ঘাৰত বন্দুক থৈ কোনোৱে যাতে আগন্তুক দিনত যি ধৰণে বড়োলেণ্ড উকিয়া ৰাজ্য গঠন হ'ব বুলি প্ৰস্তাৱ চৰকাৰীভাৱে গৃহীত কৰিলে সেই তেনেধৰণৰ যাতে দ্বিতীয়বাৰ তেনেকুৱা হ'ব নোৱাৰে আপুনি ভাবে যে আপোনাৰ সবল কণ্ঠ মই ধৰি ললোঁ আপুনি লোকসভাৰ যে অধিৱেশন থাকিব সেই অধিৱেশনত আপুনি সবল কণ্ঠৰ এগৰাকী সাংসদ হিচাপে নিজৰ দায়িত্ব পালন কৰিব সবল কণ্ঠৰে আপুনি চিঞৰিব যে পেকেজ বঢ়াব লাগে 700 কোটিৰ পৰা মিনিমাম মই ধৰি ললোঁ 10,000 কোটি বা মানে 11,000 কোটি টকা নহয় 5,000 কোটি টকালৈ আপুনি আনিব পাৰিলেও আপুনি ছাকচেছ কাৰণ এতিয়া পায় কিমান 700 কোটি টকা আপুনি কৈছে গতিকে আপুনি 5,000 কোটি টকা আনিব পাৰিব টকা পায় এতিয়া হয় 800 কোটি টকা পায় 700 কোটি টকা পায় প্ৰায় শব্দটো মই ব্যৱহাৰ কৰিছোঁ হয় গতিকে যদিহে এনেধৰণে আপুনি যদি পাৰে বা শিক্ষাৰ ক্ষেত্ৰত যিসমূহ ব্যৱস্থা আছে সেই ব্যৱস্থাৰ ক্ষেত্ৰত আপুনি যদি যায় আজিৰ দিনটোত মই যদি কওঁ BTCৰ বিভিন্ন এৰিয়াত মই নিউজ কভাৰেজৰ কাৰণে গৈছোঁ মই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ কাৰণে মই গৈছোঁ এজন সাংবাদিক হিচাপে মই আপোনাক খুব স্পষ্টকৈ ক'ম বহুত ঠাইত মানুহে কেঁচা শৌচালয় আজিও ব্যৱহাৰ কৰে বহুতৰ ঘৰত মই নিজে দেখিছোঁ মই নিজে কভাৰেজ কৰিছোঁ যিমান অন্যান্য কথা হ'লেও BTCত আটাইতকৈ বেছি কৰাপশ্যন হয় RTI কৰিলে RTI ৰিপ্লাই BTCৰ পৰা নাহে হয় চাওক ইয়াৰ বিষয়ে মই এটা কথা ক'ব বিচাৰোঁ যে চাওক আজিৰ দিনত এটা কনচেপ্ট আছে যে BTCত বড়ো লোকসকলৰ উন্নতি হৈছে বা নন বড়োৰ উন্নতি হোৱা নাই এইটো এটা মানে কিন্তু মেক্ৰভি ওপৰে মানুহৰ যিটো ধাৰণা কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে ঠিক আছে অজনজাতীয় লোকসকলে বা ওবৰো লোকসকলে দায় দিব কোনোবা বড়ো লিডাৰক বা ট্ৰাইবেল লিডাৰক যে তেওঁলোকৰ কাৰণে অজনজাতীয় লোকসকলৰ উন্নতি হ'ব পৰা নাই কিন্তু মই এটা কথা কওঁ জানেনে ৰিয়েলিটিটো হ'ল যে 20 জন বা 30 জন বড়ো নেতাৰ ফৰ্চুনাৰ মাৰ্চিডিজ হ'লে বা 20 জন বা 30 জন কোনোবা পালি নেতা আল ধৰা ধামা ধৰাৰ যদি বিল্ডিং হয় মাটি বাৰী হয় তাতে গোটেই বড়ো জনগোষ্ঠীটোৰ উন্নয়ন হোৱাটো নুবুজায় আজিৰ দিনতো এনেকুৱা বড়ো জনগোষ্ঠীয় লোক আছে যিসকলে ইণ্ডো ভূটান বৰ্ডাৰত বসবাস কৰি আছে আজিৰ দিনতো মানে একদম ভিতৰুৱা বড়ো অঞ্চলবিলাকত চাব আপুনি সেই বড়ো মাতৃয়ে হয়তো কিছুমান বড়ো মাতৃয়ে বিধৱা হৈছে আন্দোলনত তেওঁলোকৰ স্বামী হাৰা হৈছে কিছুমানে তেওঁলোকৰ পুত্ৰ হাৰা হৈছে তেওঁলোকৰ হয়তো পুত্ৰ NDFB আছিল এনকাউণ্টাৰত মৰিলে কিছুমানে XBLT হৈ হয়তো ভৰিত গুলি খাই লেংৰা হৈ থাকিলে তো সেইবিলাক ব্যক্তিয়ে কিন্তু আজিৰ দিনত আচল সুবিধাখিনি পোৱা নাই আজি অজনজাতীয় লোকসকলে ঠিক আছে জনজাতীয় লিডাৰক গালি দিয়াটো এটা আৱেগিকভাৱে দি দিব পাৰে যে বড়োৰ কাৰণে নন বড়োৰ উন্নতি হোৱা নাই চিম্পল কিন্তু সেই বড়ো মাতৃগৰাকী সেই বড়ো পিতৃগৰাকীয়ে কাক দুখ দিব তেওঁলোকেতো আৰু মুছলমান ৰাজবংশীক দুখ দিব নোৱাৰে তো সেই বড়ো জনগোষ্ঠীয় সেই ছেকশ্যনখিনি লোকৰ কাৰণেও সেই বড়ো মাতৃ পিতৃগৰাকীৰ কাৰণেও মই ভয় চাব বিচাৰিছোঁ যে আজিৰ দিনত BSCৰ পৰা BTC হ'ল BTCৰ পৰা BTR হ'ল কিন্তু পালে কি এতিয়া ক'ব গ'লে বেয়া নাপাব ঘৰুৱা কথা পলিটিকেলি এটা এজেণ্ডা মানে এতিয়া মই ক'ব লাগে নালাগে বাদ দিয়ে মই অলপ কেজুৱেলি কৈছোঁ কথাটো আমাৰ ঘৰুৱা ভাষাত কোৱা হয় মানে কি ঘটি পালে মই যদি ক'বলৈ যাওঁ কি ঘটিটো পালে আজি বড়ো জনগোষ্ঠীয়ে একদম স্পষ্টভাৱে কৈছোঁ মানে হাগ্ৰামা প্ৰমোদে একোৱে নিদিলে তেওঁলোকে ফৰ্চুনাৰ ইন'ভা আৰু মাৰ্চিডিজ চলালে লেণ্ড ক্ৰুজাৰ চলালে 1 কোটি টকীয়া গাড়ী আজিৰ দিনতো এনেকুৱা তেওঁলোকে 1 কোটি টকীয়া গাড়ীত যায় আজিৰ দিনতো ইমান সহস্ৰাধিক বড়ো জনগোষ্ঠীয় লোক আছে যিসকলে পাহাৰে পৰ্বতে গৈ যদি শাল খৰি কাটি নানে বা গছ গছনি কাটি খৰি বিক্ৰী নকৰে পিছৰ দিনত তেওঁলোকে সন্তানক পোহপালন দিব নোৱাৰে খাদ্য খুৱাব নোৱাৰে সন্তানৰ শিক্ষাটোতো দূৰৰ কথা পেটৰ ভাত মুঠি মই নিজে ৰিপৰ্টত দেখিছোঁ খোৱা পানী নাথাকে কিছুমানৰ পিয়ৰ ড্ৰিংকিং ৱাটাৰ নাই আজিলৈকে 5 নৈ চেৰবাং 9 নৈ চেৰবাং আপোনাৰ যিখিনি ভৈৰৱকুণ্ড অঞ্চল আজি আপোনাৰ ইণ্ডো ভূটান বৰ্ডাৰত আজি যদি চিৰাং জিলাৰ আমি দুৱাৰ অঞ্চলবিলাকক ক'বলৈ যাওঁ আপোনাৰ দাঁতগিৰি আওঝাৰ এই যিবিলাক অঞ্চল আছে আজি যিবিলাক টিপকাই বাঁশবাৰী কাজিগাঁও ইমান বেকৱাৰ্ড ইমানেই বেকৱাৰ্ড যে আপুনি গ'লে ভাবিব যে BTCটো আমি ভাবিছিলোঁ যে বড়োৰ কাৰণে BTC দিয়া হৈছিল ধৰি লওক এটা মানে ইগল চাই ভিউৰে ওপৰে যদি চাবলৈ যাওঁ কিন্তু আপুনি তাতে গৈ হতচম্বিত হৈ যাব যে বড়ো জনগোষ্ঠীৰ এই অৱস্থা একদম চিধাকৈ প্ৰশ্ন কৰিম মই আপোনাক জানো যে আপুনি বাকপটু হয় কিন্তু মোৰ আপোনাৰ পৰা এইটো সন্দেহ যদিহে আপুনি MP জিকে হয় আপুনি সংসদত আপোনাক সেই উদক্ত বা যিটো উত্তাল যিটো কণ্ঠ উত্তপ্ত যিটো কণ্ঠ সেই কণ্ঠ ৰাখিব নোৱাৰে সেইকাৰণে নৱসন্ধিয়াটো প্ৰতিশ্ৰুতি দিছিলে 10 বছৰে অৱৰো কাৰণটো নামাতিলে 2010 চনতে হৈ যোৱা আইনৰ সম্পৰ্কে নৱসন্ধিয়া অজ্ঞাত
বা তেওঁ কোনো ধৰণৰ মাত নামাতিলে নে তেওঁ কম্প্ৰমাইজে হ'ল নে কোনো নাজানে চাওক মই ইয়াৰ উত্তৰ এটাই দিম আপুনি কম্প্ৰমাইজ হ'ব টকা দিলেতো আপুনি কম্প্ৰমাইজ হৈ যাব ইয়াৰ উত্তৰ এটাই প্ৰেক্টিকেল উত্তৰ আছে কম্প্ৰমাইজ হ'ব নহ'ব চিধা কৰি কওক নহওঁ কাৰণ ইয়াৰ উত্তৰটো মই প্ৰেক্টিকেলি দিব বিচাৰিছোঁ এটা লাইনত চাওক পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ ভাল কাৰণে যে কম্প্ৰমাইজ নহয় এইটো নহয় মই ভাল মানুহ মই জীৱনত কম্প্ৰমাইজ নকৰোঁ তেনেকুৱা নহয় মই বহুত স্বাৰ্থপৰ কাৰণে কম্প্ৰমাইজ নকৰোঁ এতিয়া কি স্বাৰ্থ যে চাওক কোনোবা এজন 40 বছৰীয়া বা 50 বছৰীয়া পলিটিচিয়ানে যদি 5 বছৰটো কম্প্ৰমাইজ কৰে তাৰপিছত তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হ'লেও একো নাই কাৰণ তেওঁৰ অলৰেডি বয়সটো 40 বা 50 গৰকি পাৰ হৈ গুচি গ'ল এতিয়া তেওঁ ৰাইজে 5 বছৰ বা 10 বছৰ ক্ষমতাত থাকি তেওঁ ৰাইজক লুটিলে তাৰপিছত তেওঁৰ জমপুৰীত যোৱাৰ সময় হৈ গ'ল এতিয়া মোৰ 26 বছৰ বয়স এই সময়ত যদি মই কাকবা তাৰমানে ঠগো মই 5 বছৰ নোটত পাৱাৰতে থাকিলোঁ কিমান হ'ব বয়সটো 31 আকৌ 5 বছৰ পাৱাৰত থাকিলোঁ মানে টোটেল 10 বছৰ কিমান হ'ব 36 হ'ল তাৰপিছত যদি ৰাইজে মোক পেলাই দিয়ে ডাষ্টবিনলৈকে মোৰ 36 বছৰৰ পৰা কমচে কম 70 বছৰলৈকে বাচি থাকিবলৈ লাগিবনে নাই সেই সময়খিনিতো মই মানুহক মুখ দেখাব নোৱাৰিম চ' মোৰ 40-50 বছৰৰ পলিটিকেল কেৰিয়াৰটোৰ কাৰণে মই কেৱল 5-10 বছৰ লুটি পুটি নাখাওঁ মই ভাল কাৰণে কোৱা নাই মই স্বাৰ্থপৰ ৰাজনৈতিকভাৱে স্বাৰ্থ জানো কাৰণে মই কৈছোঁ মই এয়া কম্প্ৰমাইজ কৰিব নোৱাৰোঁ কাৰণ মই যদি 5 বছৰত কম্প্ৰমাইজ কৰোঁ মোৰ 40 বছৰীয়া পলিটিকেল কেৰিয়াৰ কম্প্ৰমাইজ কৰি দিব ৰাইজে সেয়া ধ্বংস কৰি দিব চ' গতিকে মই যিটো পাৱাৰত থাকিব ইচ্ছুক পাৱাৰ পলিটিক্স কৰিছোঁ তো সেইকাৰণে মই ৰাইজক এই 5 বছৰ বা আগন্তুক 10 বছৰ ঠগিব নোৱাৰোঁ অন্যথা মোৰ আগন্তুক 30-40 বছৰ একদম এন্ধাৰ হৈ যাব জীৱনত সেইটোৱেই মই উত্তৰটো দিব পাৰোঁ আপুনি তেনেদৰে ভাবে মই তেনেদৰে ভাবোঁ আইনখন বাতিল কৰিব পাৰিব 2010 চনত যি আইন হ'ল অবড়োৰ বিৰুদ্ধে 2024 চনত মই BTCত যিখিনি লোক আছে লোকসভাত আপুনি উদ্যাত্ত কণ্ঠ দিব পাৰিব যে বড়োলেণ্ডক দ্বিখণ্ডিত কৰাৰ বাবে যিখন আইনৰ ব্যৱস্থা কৰা হৈছে যিখন আইন এতিয়াও গৃহীত হৈ আছে লোকসভাত কেৱল মাত্ৰ গৃহীত হ'বলৈ বাকী য'ত নেকি বড়োলেণ্ড হোৱাৰ সম্ভাৱনা আছে অবড়ো লোকসকলক য'ত নেকি কেৱল মাত্ৰ প্ৰতাৰণা কৰা হৈছে এই আইনখনৰ বিৰুদ্ধে আপুনি প্ৰতিবাদ কৰিব লোকসভাৰ 100% প্ৰতিবাদ লোকসভাৰ অধিৱেশনৰ মজিয়াত আপুনি পাৰিব 100% 700 কোটি পেকেজৰ সলনি আপুনি 5000 কোটি লৈ নিব পাৰিব 5000 কোটি নহয় মই 10000 কোটি টকা বা 11000 কোটি টকা বাজেট আপুনি টাৰ্গেট কথা নহয় যিটো বাজেটৰ অনুপাতে পাব লাগে BTCয়ে সেইখিনি ৰাখিম 10,500 কোটিয়ে হওক বা 11,000 কোটিয়ে হওক জনসংখ্যাৰ অনুপাতে অসমৰ পৰা যি বাজেট পাব লাগে সেইখিনি মই কথা ৰাখিম যদিও মই 10,000 কোটি টকা নোৱাৰোঁ কদম কদম বঢ়াই যা বুলি কয় কিন্তু কালি যদি আপুনি কোৱাৰ দৰে 5,000 কোটি টকাৰ পেকেজো BTCত আনিব পাৰোঁ তেতিয়া 5 বছৰে BTCত যিমান পেকেজ নহয় মই যদি 1 বছৰতে আনি দিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ এয়াতো সফলতা নকয় আপুনি কি ক'ব BTCৰ বিৰুদ্ধে প্ৰতিবাদ আছে বা BTCৰ বিৰুদ্ধে অভিযোগ আছে কেৱল মাত্ৰ কৰাপশ্যন ছাপ্লাইত কৰাপশ্যন ঠিকাদাৰী কৰাপশ্যন বিল্ডিঙত কৰাপশ্যন লেট্ৰিন বাথৰুম বনোৱাৰ নামতো পইচা খায় বল্ডাৰৰ নামতো টকা খায় ৰাস্তা ঘাট নিৰ্মাণৰ নামতো টকা খায় মেডিকেল নিৰ্মাণৰ নামতো টকা খায় কেৱল মাত্ৰ কৰাপশ্যন RTI কৰিলে RTI ৰিপ্লাই নাহে সাংবাদিক গ'লে সাংবাদিক ভাবুকি দিয়ে হয় চাওক এই সময়ত এইবিলাক আছিলে মোকে ভাবুকি দিছে ব্যক্তিগতভাৱে এই সময়ত আছিলে তেনেকুৱা যে কোনোবাই যদি কৰাপশ্যন এক্সপ'জ কৰিবলৈ যায় তেতিয়াহ'লে তেওঁক তাৰমানে হয়তো হত্যাৰ ভাবুকি দিয়া হয় বা মানসিকভাৱে অত্যাচাৰ চলা হয় বিভিন্ন শাৰীৰিক চাপ মানসিক চাপ তেনেকুৱা ধৰণৰ দিয়া হয় মই ভাবোঁ কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰৰ যি ৰণনীতি ৰণকৌশল সেই ৰণকৌশলত আজিৰ দিনত BTR কিন্তু অলপ হ'লে শান্ত আগতকৈ তাৰ কাৰণে মই অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে ধৰি আজি ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈকে ধন্যবাদ জ্ঞাপন কৰিব লাগিব কিন্তু কথাটো হ'ল এই বস্তুটো BTCৰ বিষয়টো মোৰ পেটৰ ভোকটো বেলেগে মিটাই দিব নোৱাৰে আমাৰ পেটৰ ভোকটো কোনোবা মোদীজী কোনোবা CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আঁতৰাব নোৱাৰে আমাৰ নিজৰ পেটৰ বিষটো আমি নিজে সমাধান কৰিব লাগিব চ' BTCত যিটো পেটৰ বিষ হৈ আছে তাৰ কাৰণে আলোচনা কৰিব লাগিব তাৰ কাৰণে উদ্যাত্ত কণ্ঠৰে আপুনি প্ৰতিবাদ কৰিব লাগিব প্ৰতিবাদ কৰিও লাভ নহ'ব উদ্যাত্ত কণ্ঠৰে আপুনি সংসদ ভৱন বিধানসভা কঁপাই দিব লাগিব য'ত নেকি গোটেই অসম আৰু অধ্যয়নতকৈ চবতকৈ ডাঙৰ কথাটো ভাবোঁ ময়ো ইমান অধ্যয়ন পুষ্ট নহয় কিন্তু তথ্যত কথা পাতিব লাগিব সেইখিনিয়ে কথা ক'লোঁ মেটাৰ অফ ফেক্টছ এণ্ড ৰেকৰ্ডছত কথা পাতিব লাগিব সকলোৱে চব বস্তু নেজানে মই যিটো জানো আপুনি নেজানে আপুনি যিটো জানে মই সেইটো নেজানো শিকিবলৈ ইচ্ছাটো থাকিব লাগিব সেইখিনিয়ে শিকিবলৈ ইচ্ছা থাকিব লাগিব আৰু তথ্য ভিত্তিক হ'ব লাগিব ডকুমেণ্ট বেছড কথা পাতিব লাগিব মই কালি আপোনাৰ মই সংবাদ মেলটো চালোঁ সংবাদ মেলটো চাই পেলাই মই ফিল কৰিলোঁ যে অসমৰ জনতাই এতিয়াও বুজি পোৱা নাই যে পৃথিৱীয়ে কি বিষয়ৰ ওপৰত সংবাদ মেল দিছে পৃথিৱীয়ে কৈছে যে BTCৰ পৰা BTR হোৱা নাই অসমৰ জনতাৰ তাত কি যায় BTCৰ পৰা BTR হোৱা নাই চলি আছে অসমৰ মানুহে খাই আছে ভাত টাইমমতে খাইছে অফিচ টাইমমতে গৈছে স্কুলত ল'ৰা ছোৱালী সময়মতে গৈছে এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ আছে কিন্তু সেইবাবে মই ভাবিলোঁ যে এটা এনালাইচিছ ষ্টৰি আজিৰ দিনটোত কৰা হ'ল কিন্তু ভগৱানে মোক চাথ দিলে যে আপুনি ওলাই গ'ল এনেকুৱা ক'লে অসমৰ বাকী ৰাইজক মই এটা কথা ক'ব বিচাৰোঁ এনেকৈ হ'লেতো এটা হাত কাটি গ'লে বা দুৰ্ঘটনাত এটা ভৰি কাটি গ'লে ছিঙি গ'লে মানুহ জীয়াই থাকে
যদি আপোনালোকৰ ৰাজ্যখন ছিঙি টুকুৰা টুকুৰ হৈ যায় তথাপিও জীয়াই থাকিব পাৰে বুলি ভাবোঁ, এইটো আপোনালোকৰ বিষয়, তাতনো মোৰ ক'ব লগা কি আছে। কিন্তু মই আকৌ এবাৰ কৈছোঁ, মই অসমৰ সন্তান প্ৰথমে, তাৰপিছত জনজাতীয় সন্তান, আৰু তাৰপিছত এগৰাকী অজনজাতীয় মাতৃৰ বা নন ট্ৰাইবেল মাতৃৰ দুগ্ধপান কৰি গাখীৰ খাই ডাঙৰ দীঘল হৈছোঁ, অবৰ মাতৃৰ আশীৰ্বাদ পুষ্ট জীৱন জীয়াই আছোঁ। তো গতিকে মোৰ চেণ্টিমেণ্ট থাকিব। এতিয়া কাৰোবাৰ চেণ্টিমেণ্ট থাকে নেথাকে সেইটোতো মই কাকো গৈ পিঙাই দিব নোৱাৰোঁ। এতিয়া আপোনাৰ ভৰি হাতখন ছিঙি যোৱাৰ পিছত আপুনি থাকিব পাৰিব নেথাকি পাৰিব সেইটো আপোনাৰ বিবেচনাৰ বিষয়। কিন্তু মই এটা ৱাৰ্ণিং দিছোঁ, মই এটা সচেতন কৰি দিছোঁ, মই এটা মানে কি কয় সূচনা দি দিছোঁ যে এনেকুৱা হ'ব পাৰে। এতিয়া আপুনি মানে নেমানে সেইটো আপোনাৰ বিষয়, সেইটো আপোনাৰ বিশ্বাস। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু সময় কথা পাতিলোঁ পৃথ্বীৰাজৰ লগত। তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী। মনোনয়ন কেতিয়ালৈ আছে? মনোনয়ন 12 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত দিব লাগিব। মই হয়তো 15-16 তাৰিখৰ ভিতৰত দি দিম। 15-16 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিব। গতিকে শুভেচ্ছা আমাৰ ফালৰ পৰাও জ্ঞাপন কৰিছোঁ। খুব বেয়াকৈ কেইটামান কুৱেশ্যন কৰা হ'ল, কাৰণ মই খুব চিধাকৈ কথা কওঁ, আপুনিও ব্যক্তিগতভাৱে কথা প্ৰফেচনেলি ল'ব আৰু পেছাগত জীৱনত কিছুমান থাকি যায় কুৱেশ্যন। কিন্তু পলিটিক্স মোৰ পেছা নহয়, পলিটিক্স মোৰ নিচা, পলিটিক্স মোৰ জুনুন আৰু পেশ্যন হয়, প্ৰফেশ্যন নহয়। হয়, BTC ৰাজকুমাৰ বুলি আপোনাক কয়। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিনবোৰ আপোনাৰ ভালে যাওক আৰু চাই থাকিব MMD ফ'কাছ, নতুন আপডেট লৈ দিম। গুৱাহাটীবাসীৰ বাবে সুখবৰ। বজাৰৰ মূল্যতকৈ 10% ৰেহাই মূল্যত উপলব্ধ মাংস। হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখৰ এইটো নামঘৰ পথৰ 100 মিটাৰ ভিতৰলৈ সোমালেই দেখা পাব MMD মিট হাউচ। পৰিষ্কাৰ পৰিচ্ছন্ন এই ব্যৱসায়িক প্ৰতিষ্ঠানখনত উপলব্ধ বজাৰৰ মূল্যতকৈ 10% ৰেহাই মূল্যত গোটা লগতে কটা মাংস। বজাৰত যিমান দাম হ'লেও বজাৰৰ মূল্যতকৈ 10% ৰেহাই দিয়াৰ গেৰাণ্টি MMD মিট হাউচৰ। হাঁহ, লোকেল মুৰ্গী, ব্ৰইলাৰ সকলো উপলব্ধ। সবিশেষ আপডেটৰ বাবে যোগাযোগ কৰিব পাৰে 70350 98350 নম্বৰত।